নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল আমি APSC গ্ৰেড 4ৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা কৰা আছোঁ বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক যাতে আপোনালোকৰ কাৰণে সুবিধা হওক। আহক বন্ধুসকল, আজি আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা কৰোঁ। চাওক, ইয়াত দিয়া আছে ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো 26 জানুৱাৰী 1950 চনত। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল। উত্তৰ ডক্টৰ B.R. আম্বেদকাৰ। ঠিক আছে, মনত থব। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান। সকলোৱে জানে 5 বছৰ, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে লোকসভাৰ সদস্য কিমানজন। 543 জন। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে ৰাজ্যসভাৰ সৰ্বাধিক সদস্য সংখ্যা কিমান। 250 জন। ঠিক আছে, মনত হ'ব। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে ভোটাধিকাৰ লাভ কৰা ন্যূনতম বয়স কিমান। 18 বছৰ, সকলোৱে জানে। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে ভাৰতৰ গণতন্ত্ৰ কেনেকুৱা গণতন্ত্ৰ। সংসদীয় গণতন্ত্ৰ। ঠিক আছে, মনত হ'ব। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি কৰে। মনত হ'ব ৰাষ্ট্ৰপতিয়ে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে মৌলিক অধিকাৰ কিমানটা। মৌলিক অধিকাৰ হয় 4টা। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, মৌলিক কৰ্তব্য কিমানটা। মৌলিক কৰ্তব্য আৰু 11টা, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ ডিজাইন কোনে কৰিছিল। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঠিক আছে, ভেমকালিয়া। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে অসমৰ ৰাজ্যপালক কোনে নিযুক্ত কৰে। শুদ্ধ উত্তৰটো হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে অসমৰ বিধানসভাৰ সদস্য কিমানজন। শুদ্ধ উত্তৰ হ'ব 126 জন। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে পঞ্চায়ত ব্যৱস্থা কোন সংশোধনীৰ ফল। শুদ্ধ উত্তৰটো হ'ব 70তম সংবিধান সংশোধনী। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে পৌৰসভা ব্যৱস্থা কোন সংশোধনীৰ দ্বাৰা শক্তিশালী কৰা হৈছিল। শুদ্ধ উত্তৰটো হ'ব 76তম সংবিধান সংশোধনী। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী কি। শুদ্ধ উত্তৰটো হ'ব নতুন দিল্লী। ঠিক আছে, দিল্লী নহয়, নতুন দিল্লী, মনত থব এইটো। কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে ভাৰতৰ সংসদ কিমানটা সদনৰ গঠিত। 2টা। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে লোকসভাৰ অধ্যক্ষক কি বুলি কোৱা হয়। স্পীকাৰ, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে ৰাজ্যৰ কাৰ্যপালিকা প্ৰধান কোন। ৰাজ্যৰ কাৰ্যপালিকা প্ৰধান কোন বন্ধুসকল। মুখ্যমন্ত্ৰী। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে ভাৰতৰ সংবিধান কিমান অংশত বিভক্ত। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 25 অংশ। ঠিক আছে, 25 অংশত ভাৰতৰ সংবিধান বিভক্ত, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো। এছিয়া মহাদেশ, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো। মহাসাগৰটো হয় প্ৰশান্ত মহাসাগৰ। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন। শুদ্ধ উত্তৰটো হ'ব গংগা। ঠিক আছে, মনত থব। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে গংগা নদীৰ উৎস ক'ত। শুদ্ধ উত্তৰটো হ'ব গংগোত্ৰী। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে অসমৰ প্ৰধান নদী কোনখন। প্ৰধান নদী ব্ৰহ্মপুত্ৰ। ঠিক আছে, মনত থব। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে ব্ৰহ্মপুত্ৰ নদীৰ উৎস ক'ত। ব্ৰহ্মপুত্ৰ নদীৰ চীন, তিব্বত। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে অসমৰ আটাইতকৈ ডাঙৰ নদীৰ দ্বীপ কোনটো। মাজুলী, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে অসমৰ সৰ্বোচ্চ পৰ্বত শৃংখলা কোনখন। পাটকাই পৰ্বত শৃংখলা। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে অসম কোন জলবায়ু অঞ্চলত পৰে। উচ্চ মৌচুমী। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে বৰাক নদী কোন উপত্যকাৰ অংশ। বৰাক উপত্যকা। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন। গোৱা। ঠিক লিখা আছে গোৱা হয় বন্ধুসকল, গোৱা। শুদ্ধ উত্তৰটো হয় গোৱা। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে অসমত বৰ্ষাকাল সাধাৰণতে কেতিয়া হয়। বৰ্ষাকাল জুনৰ পৰা ছেপ্টেম্বৰলৈকে। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত কোনটো। মাউণ্ট এভাৰেষ্ট। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো। দীপৰ বিল। ঠিক আছে, মনত থব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে অসমৰ প্ৰধান কৃষি কি। ধান, মনত হ'ব। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে আহোম ৰাজ্য কোনে স্থাপন কৰিছিল। আহোম ৰাজ্য চুকাফা, মনত হ'ব। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে আহোম ৰাজ্য কেতিয়া স্থাপন হৈছিল।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1228 চনত। ঠিক আছে, মনত থ'ব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াতে আছে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? শৰাইঘাটৰ যুদ্ধ 1671 চনত হৈছিল। ঠিক আছে, তাৰ বাবে হ'ব। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াতে আছে শৰাইঘাটৰ যুদ্ধৰ নায়ক কোন আছিল? শুদ্ধ উত্তৰটো হ'ব লাচিত বৰফুকন। ঠিক আছে, লাচিত বৰফুকন, মনত থ'ব। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াতে আছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াণ্ডাবু সন্ধি 2826 চনত। ঠিক আছে, মনত থ'ব এইটো। কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াতে আছে অসমৰ ৰাজ্যিক ভাষা কি? অসমীয়া। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াতে আছে অসমৰ প্ৰধান উৎসৱ কি? বিহু। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াতে আছে অসমৰ ৰাজ্যিক পশু কি? এশিঙীয়া গড়। ঠিক আছে, মনত থ'ব। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াতে আছে অসমৰ ৰাজ্যিক গছ কি? হোলং। ঠিক আছে, মনত থ'ব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াতে আছে অসমৰ ৰাজ্যিক ফুল কি? কপৌ ফুল। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াতে আছে অসমৰ প্ৰধান উদ্যোগ কি? চাহ উদ্যোগ। ঠিক আছে, মনত থ'ব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াতে আছে ভাৰতীয় অৰ্থনৈতিক মূল ক্ষেত্ৰ কোনটো? কৃষি। মনত থ'ব এইটো। বন্ধুসকল, চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমি APSC গ্ৰেড 4ৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা কৰা আছোঁ। ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াতে আছে মুদ্ৰাস্ফীতি মানে কি? দাম বৃদ্ধিৰ ধাৰা। ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াতে আছে বেংকৰ মূল কাৰ্য কি? বেংকৰ মূল কাৰ্য ধন সঞ্চয় আৰু ঋণ প্ৰদান। ঠিক আছে, মনত থ'ব। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াতে আছে বাজেট কাক কোৱা হয়? বাজেট কাক কোৱা হয় বন্ধুসকল? চৰকাৰৰ বাৰ্ষিক আয় আৰু ব্যয়ৰ হিচাপক বাজেট বুলি কোৱা হয়। ঠিক আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানে, ধন্যবাদ।